ইলেকশ্যন আৰু কোভিড সিচুৱেশ্যনৰ কাৰণে আমাৰ বাজেটটো আমি পাছ কৰিব পৰা নাছিলোঁ আৰু আজি আমি পুনৰ হাউচত আজি আলোচনা কৰি আমাৰ বাজেটটো পাছ কৰিছোঁ। এইবাৰ আমাৰ বিশেষকৈ আমি SOPD যিখিনি আছে ইয়াৰ ওপৰতে গুৰুত্ব আৰোপ কৰিছোঁ। বাকী ৰেভিনিউটো যেনেকৈ হ'ব লাগিছিলে কোভিড সিচুৱেশ্যনৰ কাৰণে তেনেকুৱা ৰেভিনিউবিলাক অহা নাই। তথাপিতো ডেভেলপমেণ্টটো স্তব্ধ হ'ব নালাগে আৰু সেইকাৰণে আমি কোভিড যিটো ইম্পেক্ট এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টে ইয়াত খুব কষ্ট কৰি আছে আৰু ডাইৰেক্টলি ইয়াত কাম কৰি আছে। তথাপিতো আমি কাউন্সিল হিচাপে মিনিমাম এটা পাব্লিকক ছাপোৰ্ট দিয়াৰ কাৰণে আমিও অলপ ইয়াত চিন্তা কৰি পেলাই আজিৰ বাজেটত ইয়াৰ কাৰণে এটা প্ৰভিজন ৰাখিছোঁ আৰু ইয়াৰ লগে লগে যিখিনি ডেভেলপমেণ্টেল এক্টিভিটিজ সেইখিনি কণ্টিনিউ হ'ব লাগিব, ইয়াতে কোনো স্তব্ধ নহয়। আৰু বিশেষকৈ আমি কিছুমান নতুন ইনিচিয়েটিভ আমি হাতত লৈছোঁ। ইয়াৰ ভিতৰত আছে আমাৰ অঞ্চলত ড্ৰাগছ যিটো বহুত বেছি চলি আছে, এইকাৰণে ড্ৰাগছ ডি এডিকশ্যন চেণ্টাৰ ইষ্টাব্লিছ কৰাৰ কাৰণে আমি আজিৰ বাজেটত ঠিক কৰিছোঁ। আৰু আমাৰ ইকনমিটো মেইনলি কোনটো বিষয়ত নিৰ্ভৰ হয় ইয়াৰ ওপৰত বেছ কৰি পেলাই আমি বেম্বৰ ওপৰত কাম কৰাৰ কাৰণে, হেণ্ডলুম ছেক্টৰত কাম কৰাৰ কাৰণে, এগ্ৰিকালচাৰত ভালকৈ কাম কৰাৰ কাৰণে কিছুমান কথা চিন্তা কৰা হৈছে আৰু সেইটো কৰি পেলাই আমাৰ আজিৰ বাজেটটো আমি পাছ কৰিলোঁ। আমি যিটো SOPD এল'কেশ্যন যোৱাবাৰতকৈ এইবাৰ কম পাইছোঁ আৰু আশা কৰিছোঁ এতিয়া নতুন অসমত শক্তিশালী এটা চৰকাৰ আহিল, এজন ডাইনেমিক আৰু ষ্ট্ৰং মুখ্যমন্ত্ৰী আহিলে নেক্সট বাৰত আমি ভাবিছোঁ যে এই BTR অঞ্চলৰ 35 লাখ যিটো পপুলেশ্যন আছে ইয়াৰ স্পীডি ডেভেলপমেণ্টৰ কাৰণে আমাৰ নেক্সট SOPD বাজেট যিটো এল'কেশ্যন সেইটো বাঢ়ি যাব বুলি আমি আশা কৰিছোঁ আৰু বিভিন্ন ঠিকানত বিভিন্ন ডিপাৰ্টমেণ্টত ডিৰেক্টলি কিছুমান ফাণ্ডিং আমাৰ কেন্দ্ৰ আৰু আমাৰ নৰ্থ ইষ্টাৰ্ণ কাউন্সিলে হওক বা ৰাজ্যৰ পৰা আমি ডাইৰেক্টলি পাম বুলি আমি আশা কৰিছোঁ। বুজি পাইছে যে পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমক বিশ্বাস কৰা নকৰা কথা নাই। পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো তেখেতসকলে বুজি পোৱা নাছিলে। তেখেতসকলে ইয়াত আহিছিলে পইচা ঘটাৰ কাৰণে, তেখেতসকলে ইয়াত আহিছিলে পাৱাৰটো এনজয় কৰাৰ কাৰণে। চ' এতিয়া ৰুলিঙত নাই মানে তেখেতসকলৰ কাৰণে একো নাই। কিন্তু এজন ৰিপ্ৰেজেণ্টেটিভৰ কাৰণে whether মানে he or she is in ruling or opposition, it doesn't matter. He or she must serve for the people, work for the people. পাব্লিক সাৰ্ভিচ কৰিব যিহেতু আপুনি আহিছে, আপুনি পজিশ্যনত থাকিব অপজিশ্যনত থাকিব ইয়াৰ কথা নাই। আপুনি সদায় পজিশ্যনতে থাকিব বুলিতো ক'ব নোৱাৰে। আজি ভেটেৰেন পলিটিচিয়ানবিলাকে অপজিশ্যনৰ বেঞ্চত থাকি পেলাই পাব্লিকৰ কাৰণে মাত মাতি আহিছে। গতিকে তেখেতসকলে যদি ভাবি লৈছে পাব্লিকৰ মানুহ, ৰাইজকৰ নেতা, তেনেহ'লে অপজিশ্যন বেঞ্চত থাকি মাত মাতক, আমাক সহায় কৰক, আমাক আঙুলি দেখাই দিয়ক, আমাক গাইড কৰক। এই কথাটো তেখেতসকলে ভাবিব লাগিছিলে। আজি সদনটো কমপ্লিটলি তেখেতসকলে ইগন'ৰ কৰা মানে তেখেতসকলে এই ছিষ্টেমটো বুজি পোৱা নাই আৰু তেখেতসকলে কমপ্লিট পাব্লিকৰ যিটো অনাৰ সেইটো ডিছৰিগাৰ্ড কৰিছে। মেণ্টেল সাল সলনিও আছে আৰু কেবিনেট এক্সপানশ্যনো আছে আমাৰ, সেইটো আমি অতি শীঘ্ৰে কৰিম। আমি এইটো আমাৰ যিটো প্ৰক্ৰিয়া আছে উইথ ডিউ কনচালটেশ্যন আমি সেইবিলাক আগবাঢ়ি যাওঁ। গতিকে এতিয়া আমাৰ প্ৰথম কামটো প্ৰথম মানে কিবাটো হৈছে ডিচিশ্যনটো হৈছে কাম কৰিব লাগে। ইমান দিন আমি পলিটিক্স কৰিলোঁ আৰু এতিয়া আমি কাম কৰিম। এতিয়া ফিল্ডলৈ যাম, আমাৰ EM সকলো ফিল্ডলৈ যাব, কাম কৰিব। এতিয়া আমি কাম কৰাৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈছোঁ।